নমস্কাৰ চাবিদসকল ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈ আছে এটি সুখবৰটো আহিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিৰ্বাচন সদন অশোক ৰোড নিউ দিল্লীৰ পৰা। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই ডেট আছে উল্লেখ কৰা হৈছে 8 আগষ্ট 2025। যেহেতু আপোনালোকে সকলোৱে চাৰ্ভেডসকলে যেহেতু ইলেকশ্যন ডিউটি যায় আৰু ইলেকশ্যন ডিউটি কৰাৰ বিনিময়ত আপোনালোকে কিছু মাননি লাভ কৰে আৰু সেই মাননি যেহেতু 2014 চনতে নিৰ্ধাৰণ কৰা হৈছিলে আৰু সেই নিৰ্ধাৰণ কৰা যি মাননি যেহেতু ইয়াক ৰিজাৰ্ভ কৰা হৈছে, ইয়াক বঢ়াই দিয়া হৈছে, কি কৰা হৈছে মই সবিশেষ আপোনালোকক তথ্যখিনি এই ভিডিঅ'ৰ যোগে জনাবলৈ চেষ্টা কৰিম। চাৰ্ভেডৰ ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিবলৈ পাইছে আপোনালোকে প্ৰেছ নটিছ এখন প্ৰকাশ কৰিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই 8 আগষ্ট 2025 তাৰিখে। ইয়াত উল্লেখ কৰা হৈছে ইলেকশ্যন কমিশ্যন এনহেন্স ৰিনিউমেশ্যন ফৰ প্ৰিজাইডিং অফিচাৰ, পোলিং অফিচাৰ, কাউণ্টিং পাৰ্চনেল, মাইক্ৰ' অবজাৰ্ভাৰ এণ্ড আদাৰ অফিচিয়েল, এনএছ অনৰিয়াম ফৰ DY, DEO, CAF personnel, sector officer, enhance the rate for food refreshment for polling and counting duty. যেহেতু ইলেকশ্যন ডিউটিৰ সময়ত বহু ব্যক্তি বহু চাৰ্ভেডে বিভিন্ন যিহেতু পদবীত তেওঁলোকে নিয়োজিত কৰা হয় আৰু তাৰ বিনিময়ত তেওঁলোকে যি এটা লামচাম এমাউণ্ট লাভ কৰে। প্ৰিজাইডিং অফিচাৰ, পোলিং অফিচাৰ, মাইক্ৰ' অবজাৰ্ভাৰ যিসমূহ বিষয়াত ইলেকশ্যন ডিউটি পালন কৰে তেওঁলোকৰ যিহেতু পূৰ্বৰ মাননি আৰু বৰ্তমানৰ মাননি এখন লিষ্ট মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। খন্তেক সময়ৰ আগতে ইলেকশ্যন কমিশ্যনাৰে প্ৰকাশ কৰিছে এই লিষ্টখন মই আপোনালোকক জনাব বিচাৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে ইয়াত 3টা কলমত ভাগ কৰা হৈছে। ডেজিগনেশ্যন আছে 1 নম্বৰতে আৰু এক্সিষ্টিং চিন 2014 আৰু ৰিজাৰ্ভ নাও। যিহেতু নতুনকৈ নিৰ্ধাৰণ কৰা যি মাননি আপোনালোকে লাভ কৰিব, কিমান টকাকৈ বা কোন অফিচাৰে কিমান টকাকৈ লাভ কৰিব সবিশেষ মই আপোনালোকক জনাব বিচাৰিছোঁ। 1 নম্বৰতে আছে প্ৰিজাইডিং অফিচাৰ এণ্ড কাউণ্টিং ছুপাৰভাইজাৰ। পূৰ্বতে তেওঁলোকে পাৰ ডে লাভ কৰিছিলে 350 ৰুপিজকৈ আৰু এই যি 350 ৰুপিজ বঢ়াই দিয়া হৈছে আৰু বৰ্তমান তেওঁলোকে পাৰ ডে লাভ কৰিব 500কৈ আৰু ইয়াৰ উপৰি তেওঁলোকে লামচাম 2000 টকাকৈ লাভ কৰিব সৰ্বমুঠ। ইয়াৰ পিছত আছে পুলিং অফিচাৰ। পুলিং অফিচাৰসকলে পূৰ্বতে লাভ কৰিছিলে প্ৰতিদিনে 250 টকাকৈ। দেখিবলৈ পাইছে আপোনালোকে 250 টকাকৈ লাভ কৰিছিলে আৰু পাৰ্ট লামচাম তেওঁলোকে লাভ কৰিছিলে। এই 250 টকাৰ ঠাইত তেওঁলোকক 400 টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁলোকে প্ৰতিদিনে 400 টকাকৈ লাভ কৰিব আৰু লামচাম টোটেল 1600 টকা লাভ কৰিব। আৰু দেখিবলৈ পাইছে ইয়াত কাউণ্টিং এছিষ্টেণ্টে পূৰ্বতে লাভ কৰিছিলে পাৰ ডে 250 টকাকৈ আৰু তেওঁলোকৰ এই যি মাননি বৃদ্ধি কৰা হৈছে দেখিবলৈ পাইছে আপোনালোকে 450 টকালৈ বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকে এটা লামচাম এমাউণ্ট লাভ কৰিব। এই লামচাম এমাউণ্টটো হৈছে 1350 ৰুপিজ তেওঁলোকে লাভ কৰিব। ইয়াৰ পিছতে গেট ফৰ এমপ্লয় ফৰ ভেৰিয়াছ ডিউটি। যিহেতু বিভিন্ন কৰ্মচাৰীয়ে এই ইলেকশ্যন ডিউটিত নিয়োজিত হৈ থাকে আৰু তেওঁলোকৰ মাননি বৃদ্ধি কৰা হৈছে। তেওঁলোকে পূৰ্বতে লাভ কৰিছিলে 200 টকা আৰু তেওঁলোকৰ সেই 200 টকাৰ ঠাইত তেওঁলোকৰ মাননি বৃদ্ধি কৰি 350 টকালৈ বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকে হ'ল যি ডিউটি কৰিব তাৰ বিনিময়ত তেওঁলোকে লামচাম 1400 টকা লাভ কৰিব। এয়া হৈছে যি ৰিজাৰ্ভ এমাউণ্ট। ইয়াৰ পিছতে পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ গ্ৰেড ফৰ এমপ্লয় ফৰ কল চেণ্টাৰ, কণ্ট্ৰল ৰুম। যিহেতু কণ্ট্ৰল ৰুম আৰু কল চেণ্টাৰত বিভিন্ন কৰ্মচাৰী নিয়োজিত হৈ থাকে গ্ৰেড 4ৰ আৰু তেওঁলোকৰো পূৰ্বতে 200 টকা যি মাননি আছিলে সেই মাননি লামচাম 1000লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পিছত আছে ভিডিঅ' ভিজিলেন্স টিম, ভিডিঅ' ভিউইং টিম, একাউণ্টিং টিম, কণ্ট্ৰল ৰুম এণ্ড কল চেণ্টাৰ ষ্টাফ, মেডিয়া চাৰ্টিফিকেশ্যন, মনিটৰিং ইত্যাদি বহু কৰ্মচাৰীয়ে এই যি ইলেকশ্যন ডিউটিত নিয়োজিত হয় আৰু তেওঁলোকৰ যি পূৰ্বৰ যি মাননি আছিলে পূৰ্বৰ মাননি ক্লাছ 1 আৰু ক্লাছ 2ৰ দেখিব পাইছে আপোনালোকে 1200 লামচাম তেওঁলোকক প্ৰদান কৰা হৈছিলে আৰু গ্ৰেড 3ত 1000 লামচাম তেওঁলোকক প্ৰদান কৰা হৈছিলে আৰু এই যি মাননি এই যি এমাউণ্টটো বৃদ্ধি কৰা হৈছে 1200ৰ পৰা 3000 ৰুপিজলৈ যি লামচাম 3000 ৰুপিজলৈ বৃদ্ধি কৰা হৈছে আৰু যি পূৰ্বতে লাভ কৰা 1000 ৰুপিজৰ জেগাত লামচাম 2000 ৰুপিজলৈ বৃদ্ধি কৰা হৈছে। আৰু শেষত আছে মাইক্ৰ' অবজাৰ্ভাৰ। যিহেতু মাইক্ৰ' অবজাৰ্ভাৰসমূহেও লামচাম 1000 ৰুপিজ পূৰ্বতে লাভ কৰিছিলে আৰু যিহেতু এই লামচাম 1000ৰ ঠাইত প্ৰায় 100% বৃদ্ধি কৰি 2000 ৰুপিজ লামচাম কৰা হৈছে। মই চাৰ্ভেডসকল আজি ভিডিঅ'টো মই আপোনালোকক জনাইছোঁ যে ইলেকশ্যন কমিশ্যনাৰে যি পূৰ্বৰ 2014 চনৰ যি এক্সিষ্টিং এমাউণ্ট আছিলে যি আপোনালোকে ইলেকশ্যন ডিউটি কৰাৰ বাবদ আপোনালোকে যিসমূহ ৰিনিউৱেশ্যন পায় আৰু সেই ৰিনিউৱেশ্যন বৃদ্ধি কৰা হৈছে, পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে। আপোনালোকক সবিশেষ তথ্যখিনি দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট উপকৃত হ'ব। যিহেতু আপোনালোকৰ বাবে সুখবৰ কঢ়িয়াই আনিছোঁ। চাৰ্ভেডসকল ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।